কিয় হিৰো তই বোলে কাৰো বেগ নানানো তোৰ বোলে সেইটোৱে হৈছে আজি পিছে কি হ'ল আৰে ভাই তই কি মোৰ পিছা কৰি আছ ন কাম নাই আৰু মৰা তোৰ জাজি কৰিবলৈ তোৰ গাড়ীখন দেখিহে আৰে মোৰ গাড়ী নহয় মই চলাই থকা গাড়ী বুলি কওঁ দে হ'ব দে ষ্টেৰিঙৰ হাত আছেতো তই ষ্টেৰিং ধৰিছ তোৰ গাড়ীখনটো হৈ গ'ল বাছ আচ্ছা এই ল'ৰাটো কোন আছিল পেছেঞ্জাৰ আৰু কোনো হ'ব তই কি অদৰকাৰী কথা লাগি থাক কামুৰিছ আহিব ঠিক আছে হ'ব দে আজি পিছে মায়ে তোক ভাল বজাব ৰুদ্ৰমূৰ্তি দৌৰি আছে আৰে সেইটোতো মায়ে সদায় ধৰে বল আজি জয়ন্তই আকৌ ফোন কৰিছিল কৰবাত হেনো যোৱাত 10 লাখ টকা হাৰিছে এতিয়া হেনো সেই পইচা বিচাৰি তাৰপিছত গুণ্ডা লাগি আছে আৰু মই সেই 10 লাখ টকা দি তাক হেনো উদ্ধাৰ কৰিব লাগে চালাক নিৰ্লজ তাৰ অলপো লাজ নালাগিল দিয়াৰ পিছৰ পৰা সি তোক পইচাবোৰ নষ্ট কৰাৰ বাহিৰে কি কৰিলে এতিয়া আকৌ ছেপাৰেশ্যনৰ পিছতো তোক পইচা খুজিবলৈ আহিছে চালাক কুকুৰ কৰ্মৰ প্ৰভাৱ পৰিব বুলি জিয়াকো বৰ্ডিং স্কুলত থলো নিজৰ সন্তানক কুকুৰৰ পৰা আঁতৰ কৰি কাচিতিয়া মাক হ'বলৈ বাধ্য হলো তথাপিও মই এই শান্তিৰ পৰা বাচিব নোৱাৰিলো দেউতাই মোক কি ভাবি জয়ন্তৰ লগত বিয়া দিছিলে বাখ মানুহ চিনিপত কেতিয়াবা মা দেউতাৰো ভুল হ'ব পাৰে আৰু দেউতাকে তোৰ ওচৰত দোষী হৈ এই পৃথিৱীৰ পৰা গুচি গ'ল এতিয়াতো অন্তত দেউতাক ক্ষমা কৰিব মোৰ কাৰো ওপৰতো আক্ষেপ কৰা নাই বাখ মই মাত্ৰ অলপ শান্তিৰে উশাহ ল'ব বিচাৰো মই পাৰ হৈ গ'লে মোৰ পিছফালে হোৱা গছিবোৰ মই বন্ধ হোৱাটো বিচাৰো সকলো ঠিক হৈ যাব তই মাত্ৰ এই ফাল্টু কথাবোৰৰ ওপৰত কাম নিদিবি জয়মতীক জোকাই লৈছিলি নহয় মাৰক চিনি পোৱা নাই দৰজাখন খোল কিন্তু দিনটো বৰতে সোমাই থাকে দেই খুৰী কাক বিচাৰিছ ইয়াত তহঁতে কোন মায়েৰক বিচাৰিছ ইয়াত কোনো মায়ে চাই নাই যা আমি মানে জয়মতীক বিচাৰিছো আপুনি কোনে কৈছে বাৰু ইয়াত কোনো জয়মতী নাথাকে জয়মতীৰ ভূতটোহে আছে এতিয়া যা ককাই তোমাক আকৌ ফোন কৰিলে নেকি বৌমা ককাই মোক বহুত খং কৰে কিয়নো হাই এতিয়া মোক খাই শেষ কৰি পেলালে ঘৰত দুটা মানুহে খাবলৈ নাথাকে আৰু এজনী গোটাই লৈছ আৰু
শুনাতো ঠিক আছে হ'ব মই তোমাৰ দুখ দেখি ঘৰলৈ বোৱাৰী লৈ আহিছিলোঁ হ'ব দিয়া নালাগে তুমি দৰজা খুলিব তোমাৰ বোৱাৰী আৰু মই যাওঁ গৈ নালাগে তুমি বোৱাৰীৰ মুখ চাব এইখন ঘৰত আমাৰ বাবে স্থান নাই ব'লা আমি যাওঁ গৈ কৰি আছে তাই এইবোৰ কেইদিনমানৰ পৰা তাইৰ কথা বতৰাবোৰ অলপ সলনি হোৱাৰ নিচিনা লাগিছে ঘৰতো নাথাকে অন্যমনস্ক হৈ থাকে আৰু এতিয়াতো অকলে অকলে হাঁহি আছে তোমাৰ গাটোচোন বহুত বেয়া মই ককা আইতাক মাতি দিওঁ নেকি নালাগে বৌমা তুমি মাতিলেও ককা নাহে কিয় মা ককাই তোমাক আকৌ খং কৰিলে নেকি বৌমা ককাই মোক বহুত খং কৰে কিয়নো বদমাচি কৰিলেহে খং কৰে তুমি কিবা বদমাচি কৰিছিলা নেকি মই ককাৰ ওচৰত বহুত বদমাচি কৰিছিলোঁ মই ককাৰ কথা শুনাই নাছিলোঁ মই কিয় বেয়া পোৱা কাম কৰিছিলোঁ তুমি বেড গাৰ্ল আছিলা নেকি আমাৰ স্কুলৰ মেমে কয় বেয়া কাম কৰিলে শাস্তি পায় ককাৰ কথা নুশুনাৰ কাৰণে তোমাকো নমৰে শাস্তি দিছিল নেকি হে প্ৰভু মই কি ইমান ডাঙৰ পাপ কৰিলোঁ তুমি যে আহি পালা কথাষাৰ জনাবলৈ তোমাৰ অকণো সময় নাই নেকি আৰে বছ মই দেখোন গাড়ীখন চিকচিকাকৈ থৈ আহিছোঁ গেৰেজত তোমাৰ দৰে কাণ্ডজ্ঞানহীন মানুহ এটা বাইদেউ কি ভাবি ৰাখি থৈছে মই গম নাপাওঁ আৰু তোমাৰ পৰা দায়িত্বশীলতা আশা কৰাটো মোৰে ভুল যিমান যি দম দিব লগা আছে দম দিলেও বাহক মহাশয় এদিন তই কথাই কথাই ঠাট্টা মাৰি সূৰ্যক চেলুট দি যাব লাগিব চাই থাক তোৰ বাপেৰৰ টকাৰ লগত তই কিমান দিনলৈ লোৱা ময়ো চাই লওঁ চাই লওঁ চবকে চব পকে চাই লওঁ ঐ যাক চাওঁ চাবি এতিয়া ভাত বাঢ়ি থৈছোঁ খাই লৈ আছোঁ ৰ'বা মোৰ দেউতাই মোৰ বিপদৰ সময়ত খৰচ কৰিবলৈ চোৱা পইচাখিনি কিয় দিবা তুমি দেউতাক পইচা বাহাতি দেখুৱাইছে নহয় জানো আঁতৰ হোৱা আৰে আঁতৰ হোৱা কিয় কান্দিছা মাৰ মাৰ কিবা এটা হৈছে কি হৈছে মাৰ গধূলি হ'লে বতাহ হ'ল নাকে মুখে ধূলি সোমাই সোমাই এটা কাহিনী ক'বলৈ আহিছে হেৰা বুজাচোন তুমি গৈ পেলাই কি হৈছে এবাৰ চাই আগে নিজেনো চাই নাহে কিয় আপোনাৰহে ভাগিলে কলিজাৰ টুকুৰা মই কিবা মাৰ ঘৰৰ পৰা তাইক লগত লৈ আহিছিলোঁ নিজৰ দায়িত্ব নিজে পালন কৰক এনেও আপোনাৰ কথা কাণ্ডবোৰ দেখি মোৰ আৰু এইবোৰৰ প্ৰতি ইচ্ছা নোহোৱা হৈছে ক'বলৈ আহিছে তুমি নিজে জানো তাইক সৰুৰে পৰা তুমি কালি ডাঙৰ দীঘল কৰা নাছিলা নিজৰ ছোৱালীৰ নিচিনাকৈ কৰিছিলোঁ আগতে কিন্তু সদায় সদায় একেবোৰ কথাকে শুনি শুনি এতিয়া বহুত চকু মুকলি হ'ল আচলতে তাই মৰমৰ যোগ্যই নহয় আজিও ভাত খোৱা নাই নালাগে খাব মোৰ কি আহে যায়
এইবোৰ ডেমাকি দেখুৱাই লাভ নাই মোৰ আগত এনেও মই এইবোৰত ভুল যোৱা মানুহ নহয় পায়ে খালে নাই খোৱা সেইবোৰ অজাতি বীজৰ মইনো কিয় খবৰ ল'ব লাগে এনেও ডাঙৰ হৈ মাকৰ ৰাস্তাহে ল'ব সৰু ছোৱালীজনীৰ প্ৰতি তুমি এইবিলাক কি কথা কৈছা মই ক'লে বেয়া আপুনি যে দিনে ৰাতিয়ে হৰি নাম লোৱা দি লৈ থাকে তেতিয়াহ'লে আপত্তি নাই ইমানেই যদি দৰত নেদেখুৱাইনো কিয় মোৰ কি গৰজ পৰিছে আপোনাৰ ভাগিনী আৰু নাতিনী একৰ খবৰ লৈ থাকিবলৈ এনেও এইবোৰ কৰাৰ পিছত মই আপোনাৰ কথাহে শুনিব লাগে মাৰ হেৰি কিয় খবৰ লাগিলে নাহে কিয় জয়ন্ত এইবোৰ কি পইচাবোৰ কিয় উলিয়াইছা তুমি লাগে মোক লাগে মানে কিয় ইমান টকা কিয় লাগে তোমাক আৰে কেতিয়া লাগে কিয় লাগে মই তোমাক সুধি সুধি পইচা ল'ম নেকি সুধি নিব নালাগে অন্ততঃ কোৱা তোমাৰ কি দৰকাৰ হৈছে মই তোমাক কেনেকৈ বুজাম মোক নালাগে মোৰ ফ্ৰেণ্ড অংকুৰক লাগে মিছা কথা অংকুৰেতো দুদিন আগতে তোমাৰ পৰা পইচা ধাৰলৈ লৈছিল বহুত বেছি প্ৰশ্ন কৰাহে তুমি দৰকাৰ হ'ল কথা কিমান তেন্তে তোমাৰ পইচা দিয়া মোৰ দেউতাই মোৰ বিপদৰ সময়ত খৰচ কৰিবলৈ চোৱা পইচাখিনি কিয় দিবা তুমি দেউতাৰ পইচা বাহাতি দেখুৱাইছে নহয় জানো আঁতৰ হোৱা আৰে আঁতৰ হোৱা জিউ মই তোমাৰ ফোনটোলৈকে ৰৈ আছিলো তুমি ভালে আছানে